আজি মই কলিযুগৰ 5টা সত্য কথা কম। আমি সকলোৱে জানো এতিয়া ঘূৰ কলিকাল। এই ঘূৰ কলিযুগত কটা মৰা হিংসা বিদ্বেষ আদি হ'ব বুলি শাস্ত্ৰত উল্লেখ আছে। আজি মই এই ভিডিঅ'টোত কলিযুগক লৈ ভগৱান শ্ৰীকৃষ্ণই কোৱা 5টা সত্য কথা কম, যিখিনিৰ পৰা আপোনালোকে বহু কথাই শিকিব পাৰিব। যেতিয়া পাণ্ডৱ বনবাসলৈ যাবলৈ ওলাইছিল, তেতিয়া ভগৱান শ্ৰীকৃষ্ণৰ ওচৰলৈ আহি তেওঁলোকে সুধিলে, এতিয়া দ্বাপৰ যুগৰ শেষ সময়, গতিকে আপুনি আমাক কওকচোন আহিব লগা কলিকাল কেনেকুৱা হ'ব। তেতিয়া শ্ৰীকৃষ্ণই পাণ্ডৱক ক'লে, হে পাণ্ডৱ, তোমালোকৰ এই প্ৰশ্নৰ সঠিক উত্তৰটো মই দিব নোৱাৰিম। তোমালোকৰ 5 ভাতৃ এতিয়া বনলৈ যোৱা আৰু তাত যি দেখা আহি মোক ক'বা। সেইবোৰৰ প্ৰভাৱ কলিযুগত কেনেকৈ পৰিব তোমালোকক তাৰ পিছত মই কৈ যাম। কৃষ্ণৰ কথা শুনি বনলৈ যাত্ৰা কৰিলে পাণ্ডৱে। বনত গৈ যি দেখিলে সেয়া দেখি স্তম্ভিত হৈ গ'ল। বনত পাণ্ডৱে কি দেখিলে আৰু ইয়াৰ উত্তৰ কি দিলে ভগৱান শ্ৰীকৃষ্ণই জানো আহক। প্ৰথমে যুধিষ্ঠিৰে ক'লে, হে বাসুদেৱ, বনত মই দুডাল শুৰ থকা এটা হাতী দেখিলোঁ, যিটো মোৰ বাবে অতি আশ্চৰ্যকৰ আছিল। ইয়াৰ উত্তৰত শ্ৰীকৃষ্ণই ক'লে, কলিযুগতো দুখন মুখৰ মানুহেই ৰাজত্ব কৰিব। তেওঁলোকে ক'ব এটা আৰু কৰিব আন এটা, মনত লৈ ফুৰিব এটা আৰু কৰ্ম কৰিব বেলেগ এটা। তেনেকুৱা মানুহৰে ৰাজত্ব হ'ব কলিযুগত। সেইবাবে কলিযুগ অহাৰ পূৰ্বে তুমি ৰাজত্ব কৰি লোৱা। যুধিষ্ঠিৰৰ পিছত অৰ্জুনে ক'লে, বাসুদেৱ, মই যি দেখিলোঁ ইয়াতকৈও আশ্চৰ্যকৰ। বনত মই দেখিলোঁ এটা পক্ষীৰ পাখিত বেদ লিখা আছে আৰু সেই পক্ষীটোৱে মৃত মানুহৰ মাংস খাই আছিল। তেতিয়া শ্ৰীকৃষ্ণই অৰ্জুনক ক'লে, কলিযুগতো এনেকুৱা মানুহেই থাকিব, যি নিজক বহুত সৎ আৰু জ্ঞানী দেখুৱাব। এনেকুৱা দেখুৱাব তেওঁতকৈ আৰু ভাল মানুহ কোনো নাই। কিন্তু জ্ঞানৰ চৰ্চা কৰিও সেইসকলে ৰাক্ষসৰ দৰে আচৰণ কৰিব। ইয়াৰ পিছত নকুলে কৃষ্ণক ক'লে, হে বাসুদেৱ, বনত মই দেখিলোঁ পাহাৰৰ পৰা এটা বৃহৎ শিল বাগৰি আহিছে আৰু সেই শিলটোক ডাঙৰ ডাঙৰ গছেও ৰখাব পৰা নাই। কিন্তু আচৰিত ধৰণে এজোপা সৰু গছত লাগি ৰৈ গ'ল শিলটো, এয়া কেনেকৈ সম্ভৱ? তেতিয়া কৃষ্ণই উত্তৰ দিলে, কলিযুগতো মানুহৰ বুদ্ধি ভ্ৰষ্ট হৈ যাব। লগে লগে তেওঁলোকৰ জীৱনৰো পতন ঘটিব। সেই পতন ধন সম্পত্তিয়েও ৰক্ষা কৰিব নোৱাৰিব। কিন্তু তেওঁলোকে যদি মোৰ নাম শ্ৰৱণ কীৰ্তন কৰে, তেন্তে সেই পতনৰ পৰা ৰক্ষা পৰিব। নকুলৰ প্ৰশ্নৰ পিছত এইবাৰ ভীমে ক'লে, বনত মই দেখিলোঁ এজনী গায়ে নিজৰ পোৱালিটোক বহুত বেছি অত্যাচাৰ কৰিছে। অত্যাচাৰত পোৱালিটোৰ শৰীৰ ৰক্তাক্ত হৈ গৈছিল। তেতিয়া কৃষ্ণই উত্তৰ দিলে, কলিযুগৰ মানুহো শিশুপালৰ দৰে হৈ পৰিব। কলিযুগত নিজৰ সন্তানৰ প্ৰতি মাকবোৰৰ ইমানেই মমতা হ'ব, শিশুবোৰে বিকাশৰ সুবিধাই নাপাব। মায়া মোহ ইমানেই বাঢ়ি যাব, ঘৰ পৰিয়াল পৰ্যন্ত ধ্বংস হৈ যাব। ইয়াৰ পিছত সহদেৱে ক'লে, হে বাসুদেৱ, বনত মই দেখিলোঁ 5টা-6টা কুঁৱাৰ মাজত এটা প্ৰকাণ্ড কুঁৱা খালী হৈ আছিল, এয়া কেনেকৈ সম্ভৱ? তেতিয়া কৃষ্ণই উত্তৰ দিলে, কলিযুগত মানুহে সতী সন্তানৰ বিয়া বাৰু উৎসৱ পাৰ্বণত লাখ লাখ টকা খৰচ কৰিব, কিন্তু কাষতে যদি কোনোবাই খাবলৈ নাপায় ভোকত ছটফটায়ো থাকে, তালৈ চাবলৈ কিন্তু কাৰো সময় নাথাকিব। ইয়াৰ অৰ্থ হ'ল কলিযুগত অন্ন ঠিকেই থাকিব, কিন্তু খাবলৈ নাপায় ভোকত মানুহ মৰিব। গতিকে এই কলিযুগত ৰাম নাম লৈ সাৱধানে থাকিলেই আপোনাৰ মংগল হ'ব। যদি ভিডিঅ'টো চাই ভাল লাগিলে
লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।